আছোঁ বৰদোৱাত গুৰুজনাৰ জন্মস্থানত। প্ৰত্যেক বছৰে হোলীৰ দিনকেইটাত ইয়াতে খুব ধুনীয়াকৈ 3 দিনীয়া কাৰ্যসূচীৰে পালন কৰে। হোলী খেলে ইয়াত গোসাঁইমূৰত দিয়া ফাকু আজিৰ দিনটোত। আজি মই মোৰ বন্ধু কেইজনমানৰ লগত আহিছোঁ। চাই লওক ফেচকেইখন, এইটো এটা পিছফালে আছে আৰু এইটো জন গোটেইকেইজনে আহিলোঁ আৰু ঘৰৰ পৰা কেনেকৈ আহিলোঁ মই এতিয়া আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই যাওক আৰু আনন্দ উঠাই যাওক গোটেই মেলাখনৰ। নমস্কাৰ বন্ধুসকল, মই গোপাল কৃষ্ণ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল। বন্ধুসকল, আজি বৰদোৱালৈ বৰ্তমান গৈ আছোঁ এতিয়া। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ। নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা সত্ৰলৈ লৈ যাম। বৰদোৱা সত্ৰত প্ৰত্যেক বছৰে হোলীৰ দিনকেইটা 3 দিনীয়াকৈ খুব সুন্দৰভাৱে পালন কৰে। অসমত হয়তো আৰু এনে দ্বিতীয়খন ঠাই নোলাব। ভাগৱত পাঠ, গোসাঁইমূৰত দিয়া ফাকু আৰু বিভিন্ন নাম প্ৰসংগকে ধৰি মেলা আয়োজন কৰে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভক্তপ্ৰাণ ৰাইজ আহে ইয়াত কেনেদৰে থাকি উদযাপন কৰে। ভিডিঅ'টো যদি সম্পূৰ্ণ চাই নিশ্চয়কৈ অনুধাৱন কৰিব পাৰিব গুৰুজনাৰ ভক্তিত শক্তি কিমান। খুব ধুনীয়াকৈ বৰদোৱাত 3 দিনীয়া কাৰ্যসূচীৰে প্ৰত্যেকটো অনুষ্ঠান পাতে আৰু আপোনালোকক আজি মই দেখুৱাম, গোটেইখিনি দেখুৱাম। ইয়াতে যিমান দোকান, খুব ডাঙৰ মেলা হয় ইয়াত আৰু ভাগৱত পাঠ হয় ইয়াত, গোটেইখিনি দেখুৱাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যাওক আৰু মোৰ যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, চাই যাওক এবাৰ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ। বৰদোৱা পাতে কি বৰি আৰু আলি পুখুৰী, ধন্য ধন্য শংকৰ গুৰুৰ এয়া উপজা ভূমি। প্ৰচাৰিলে ইথানতে গুৰু নৱ ভক্তিবাদ, জাতিয়ে বিচাৰি পালে তাতে নতুন দিনৰে ইয়াত। মহেন্দ্ৰ কন্দলী দেৱ শংকৰ গুৰুৰ শিক্ষা গুৰু, শ্ৰদ্ধাৰে আমি তেৰাৰ চৰণতে ধৰো। জয় গুৰু শংকৰ সৰ্বগুণা কৰ, জাকিৰি নাহি কেউ ও শ্ৰীমন্ত শংকৰ, ও হৰি ভকতৰ, ও জানা যে নকল্পতৰু, ও তাহান্ত বিনাই নাই নাই নাই, ও আমাৰ পৰম গুৰু। হে ৰাম
আমাৰ পৰম গুৰু বৰদোৱাত আজি মুদুলি গুৰুজনাৰ আসন কৰিছে স্থাপন চকুৰি ভকতে বহিছে লগতে গুৰুজনাৰ নাম গুণ সবাৰ মুখে মুখে গুৰুজনাৰ নাম গুণ সবাৰ মুখে মুখে বৰদোৱাত আজি মুদুলি গুৰুজনাৰ আসন কৰিছে স্থাপন চকুৰি ভকতে বহিছে লগতে গুৰুজনাৰ নাম গুণ সবাৰ মুখে মুখে গুৰুজনাৰ নাম গুণ সবাৰ মুখে মুখে বাৰ ভূঞাৰ উত্তৰাধিকাৰীয়ে সবাকে বান্ধিলে একেডাল জৰিৰে হিন্দু কি মুছলমান আজি সবে মিলিব একেটি স্থানতে সবে ললে হৰিনাম বান্ধৱ কৃষ্ণ বোলে গধূলি জাক নামৰ ধ্বনি পুৱা গধূলি জাক নামৰ ধ্বনি এই স্থানতে সকলোৰে মন প্ৰাণ পৰিলে ভৰি জাক নামৰ ধ্বনি জাক নামৰ ধ্বনি ধূপ ধূনা চাকিৰে চৌদিশে আমোল মোলা এই সবে ললে হৰিনাম বান্ধৱ কৃষ্ণ গোসাঁই এই সবে ললে হৰিনাম বান্ধৱ কৃষ্ণ গোসাঁই হে প্ৰভু বৈষ্ণৱ আপোনা সবেও কৰিলে আমাক ধন্য ৰাখিলে নিমন্ত্ৰণ কৰিলে আমাতন কৰিলে আমাতন অ গুৰু শংকৰদেৱ ঐ কিনো তোমাৰ লীলা কত ৰাতি ভকতক নামেৰে মহিলাহে কিনো প্ৰভু তোমাৰ লীলা প্ৰভু জনমিলা তুমি আহি উজলালা সমৰো ভূমি পুৰুষৰে কিনো তোমাৰ লীলা নত ৰাতি ভকতক নামেৰে মহিলা পুৰুষৰে কিনো তোমাৰ লীলা ৰাতি ভকতক নামেৰে মহিলাহে কিনো তোমাৰ লীলা গুৰু শংকৰদেৱ কিনো তোমাৰ লীলা কত ৰাতি ভকতক নামেৰে মহিলাহে কিনো তোমাৰ লীলা হৰি কিয়ে জয় হৰি গোপাল বৃন্দৰা শ্ৰীমন্ত শংকৰ ও হৰি ভকতৰ ও জানা যে নকল্পতৰু ও তাহান্ত বিনাই নাই ও আমাৰ
পৰম গুৰু হে ৰাম আমাৰ পৰম গুৰু বৰদোৱাত আজি মুদুলি গুৰুজনাৰ আসন কৰিছে স্থাপন চকুৰি ভকতে বহিছে লগতে গুৰুজনাৰ নাম গুণ সবাৰ মুখে মুখে গুৰুজনাৰ নাম গুণ সবাৰ মুখে মুখে বৰদোৱাত আজি মুদুলি গুৰুজনাৰ আসন কৰিছে স্থাপন চকুৰি ভকতে বহিছে লগতে গুৰুজনাৰ নাম গুণ সবাৰ মুখে মুখে গুৰুজনাৰ নাম গুণ সবাৰ মুখে মুখে বাৰ ভূঞাৰ উত্তৰাধিকাৰীয়ে সবাকে বান্ধিলে একেডাল জৰিৰে হিন্দু কি মুছলমান আজি সবে মিলিব একেটি স্থানতে সবে ললে হৰিনাম বান্ধৱ কৃষ্ণ বুলি পুৱা গধূলি জাগ নামৰ ধ্বনি পুৱা গধূলি জাগ নামৰ ধ্বনি এই স্থানতে সকলোৰে মন প্ৰাণ পৰিলে ভৰি জাগ নামৰ ধ্বনি জাগ নামৰ ধ্বনি ধূপ ধূনা চাকিৰে চৌদিশে আমোল মোলা এই সবে ললে হৰিনাম বান্ধৱ কৃষ্ণ গোসাঁই এই সবে ললে হৰিনাম বান্ধৱ কৃষ্ণ গোসাঁই জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকিৰি নাহি কেউ এতিয়া 10 বাজু হৈছে আৰু আমি এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ প্ৰগ্ৰামবিলাক চালোঁ খুবেই ভাল লাগিল আপোনালোকৰ কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সকলোতকৈ ডাঙৰ কথা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এইটো লুংলুঙীয়া বাটেৰে এন্ধাৰ পথ এটাত আমি ঘৰলৈ গৈ আছোঁ জয় গুৰু শংকৰ ধন্যবাদ কৃষ্ণ